প্ৰেৰণাদায়ক কাহিনী। এখন গাঁৱত এজন পুৰোহিত বাস কৰিছিল। তেওঁ ঈশ্বৰৰ মহান ভক্ত আছিল। এবাৰ তেওঁৰ গাঁৱত বানপানী হৈছিল। গাঁৱৰ সকলো মানুহে নিজৰ নিজৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ওখ ঠাইৰ ফালে আগবাঢ়িবলৈ ধৰিলে। যোৱাৰ সময়ত মানুহেও পুৰোহিতক যাবলৈ ক'লে, কিন্তু পুৰোহিতে ক'লে যে আপোনালোক সকলো যাওক, মোৰ বিশ্বাস যে ভগৱানে মোক ৰক্ষা কৰিবলৈ নিশ্চয় আহিব। পুৰোহিতজনে ভগৱানৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে। ঠিক তেতিয়াই এখন জীপ পুৰোহিতৰ সন্মুখত ৰৈ গ'ল। জীপত বহি থকা মানুহবোৰে পুৰোহিতক যাবলৈ ক'লে, কিন্তু পুৰোহিতে আকৌ একেই উত্তৰ দিলে, তোমালোক যোৱা, ভগৱান আহিব মোক বচাবলৈ। পানী বাঢ়ি গৈ থাকিল। কিছু সময়ৰ পাছত নাৱৰীয়া এজনে পুৰোহিতৰ ওচৰলৈ আহি তেওঁক যাবলৈ ক'লে, যদিও পুৰোহিতজনে একে কথাই ক'লে। পানী এতিয়া কান্ধৰ সমতল পালে। যদিও পুৰোহিতজনৰ তেতিয়াও বিশ্বাস আছিল যে ঈশ্বৰে তেওঁক বচাবলৈ নিশ্চয় আহিব। পানী আৰু বাঢ়ি অহাত তেওঁ ঘৰৰ ছাদত উঠি ভগৱানৰ অপেক্ষা কৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত উদ্ধাৰকাৰী হেলিকপ্টাৰ এখন আহি ওপৰৰ পৰা ৰছী এটা দলিয়াই পুৰোহিতক ধৰিবলৈ কয়। কিন্তু এতিয়াও পুৰোহিতে একেটা কথাই আওৰিয়াই কয় যে আপোনালোক সকলো যাওক, ভগৱান আহিব মোক বচাবলৈ। পানী বাঢ়ি গৈ থাকিল। অৱশেষত পানী ইমানেই বাঢ়িল যে পুৰোহিতজন ডুব গৈ মৃত্যুমুখত পৰিল। মৃত্যুৰ পিছত যেতিয়া তেওঁ ভগৱানৰ ওচৰ পালেহি, তেতিয়া তেওঁ ভগৱানক চিঞৰি ক'লে যে মই আপোনাৰ ইমান মহান ভক্ত। মোৰ সম্পূৰ্ণ বিশ্বাস আছিল যে আপুনি মোক ৰক্ষা কৰিবলৈ আহিব। মই ৰৈ থাকিলোঁ, কিন্তু আপুনি নাহিলে কিয়? ভগৱানে কৈছিল, মই তোমাক 3 বাৰ বচাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তুমি নিজেই বচাব বিচৰা নাছিলা। প্ৰথমবাৰ তোমালৈ জীপ পঠিয়াইছিলোঁ, তুমি অহা নাছিলা। দ্বিতীয়বাৰ তোমাৰ বাবে নাও পঠালোঁ, কিন্তু তুমি নাহিলা। তৃতীয়বাৰৰ বাবে তোমাৰ বাবে হেলিকপ্টাৰ পঠালোঁ, আৰু তথাপিও তুমি নাহিলা। মই তোমাৰ ৰাস্তা ভংগ কৰা নাছিলোঁ, কিন্তু তুমি নিজেই কৰিলা। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু যদি প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন